নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আমৰ আচাৰ বনাব লৈছোঁ। এয়া দেখিছেনে, আমাৰ ইমান আম লাগি আছে গছত। আৰু এয়া চাটৰ পৰাই ঢুকি পোৱা যায় আমখিনি। আৰু এতিয়া আনি ধুই ল'লোঁ। আৰু ধুই পেলাই মই শুকান কাপোৰ এখনেৰে মোহাৰি ল'লোঁ আমখিনি। এতিয়া সৰু সৰুকৈ কাটি ল'ম। আৰু এতিয়া এয়া অলপ ৰ'দত দি দিম। আৰু এতিয়া মই অলপ মিঠা আচাৰ বনাম আমৰ। এইখিনি দেখিছেনে, অলপ সৰু সৰুকৈ বাকলি এৰুৱাই শুকুৱাই লৈছিলোঁ। লৈ গুড় আৰু চেনি দি পেলাই এনেকৈ বনাই ল'লোঁ। এইখিনি মিঠা আচাৰ হৈ গ'ল। আৰু এতিয়া বাকী আমখিনি বনাই লওঁ। এইপিনে মছলা ৰেডি কৰি ল'লোঁ। ধনিয়া, জৈন আৰু এইপিনে দিলোঁ চব সৰিয়হ দিলোঁ, বগা আৰু ক'লা সৰিয়হ। আৰু এয়া মছলাখিনি মই মিক্সিত পিচি ল'লোঁ শুকানে ভাজি লৈ। আৰু ইয়াতে একেলগে বাকী মছলাবোৰো ৰেডি কৰি ল'লোঁ। জিৰা গুড়া, জলকীয়া গুড়া, হালধি গুড়া, একেলগে গোটেই মছলাখিনি বনাই ল'লোঁ। আৰু এইপিনে কেইটামান পাঁচফোৰণ মই শুকানে ভাজি লৈছোঁ। আস্তাকৈ দিম এইকেইটা। আৰু ইয়াত বাকলি এৰুৱাই লৈছিলোঁ কেইটামান আম। সেইকেইটা মই এনেকৈ অলপ কমকৈ বনাইছোঁ। বাকলি এৰুৱাই লৈ শুকুৱাই লৈছিলোঁ। আৰু এইপিনে এইখিনি মই এক ৰ'দ দিছোঁ, এক ৰ'দ দি বনাইছোঁ। আৰু এইখিনি মই দুদিন শুকুৱাইছোঁ, অলপ 2-3 বছৰ যেনেকৈ ৰাখিব পাৰোঁ তেনেদৰে বনাইছোঁ এইখিনি। আৰু ইয়াত চব মছলা মিলাই এতিয়া ৰেডি কৰি লওঁ। আৰু এইপিনে মই ৰ'দত নিদিয়াকৈ কেইটামান বনালোঁ, কমকৈ বনাইছোঁ। এতিয়া মোৰ আচাৰ বনোৱা হৈ গ'ল। আৰু এয়া তেল মই গৰম কৰি ঠাণ্ডা কৰি ৰাখিছিলোঁ। আৰু এতিয়া এয়া বৈয়ামত ভৰাই লওঁ। তলত নমা। এতিয়া গোটেই আচাৰখিনিত তেল এনেকৈ ঢালি ল'লোঁ। আচলতে আজি বেছিকৈ দিয়া নাই, পিছত আকৌ এদিন দিব লাগিব তেল। আৰু এয়া মোৰ আচাৰ বনোৱা হৈ গ'ল। আৰু এইফালে মই ভিনেগাৰ দি দিছোঁ। আচলতে ভিনেগাৰ দিলে আচাৰবোৰ নষ্ট নহয়। আৰু এয়া মোৰ হৈ গ'ল বনোৱা। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।